প্ৰিয় ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো সকলোকে আকান্ত এডুকেটৰ্ছৰ অন্য ভিডিঅ'লৈ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথিৰ ক্লাছ 7ৰ লেসন নম্বৰ 13 ৰিভিজন টেষ্ট 3 এই লেসনটিত থকা কোৱেশ্চন নম্বৰ 2 3 4 আৰু 5ৰ গ্ৰামাৰখিনি সম্পূৰ্ণ নিয়ম সহ আলোচনা আগবঢ়োৱা হ'ব যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লোৱা লগতে ভিডিঅ'ৰ ডেসক্ৰিপচনত ৰিভিজন টেষ্ট 3 ৰ প্ৰথম দুটা পেজেছৰ প্ৰশ্ন উত্তৰখিনিৰ লিংক দিয়া আছে ডেসক্ৰিপচনত এবাৰ চেক কৰি ল'বা আগবাঢ়িছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 ত আছে এট সুইটেবল ফাইনাইট ভাৰ্বছ ফ্ৰম দ্য বক্স গিভেন বিলো এট এপ্ৰোপ্ৰিয়েট প্লেচ এণ্ড মেক দেয়াৰ মিনিং কমপ্লিট তোমালোকে ফাইনাইট ভাৰ্বৰ বিষয়ে জানি লোৱা প্ৰথমতে ফাইনাইট ভাৰ্ব হৈছে এনেকুৱা ভাৰ্ব যিবোৰ ভাৰ্ব সাবজেক্ট পাৰ্সন বা টেন্স হলনি কৰিলে চেঞ্জ কৰাৰ লগে লগে ভাৰ্বটো হলনি হৈ যায় চেঞ্জ হৈ যায় তেনেকুৱা ভাৰ্বক ফাইনাইট ভাৰ্ব বুলি কোৱা হয় উদাহৰণ দিও মই এক নম্বৰ এক্সাম্পলটো চোৱা ৰমেন প্লেইং ক্ৰিকেট ইয়াত ফাইনাইট ভাৰ্ব এটা ৰৈ গৈছে ফাইনাইট ভাৰ্বটোই আমাৰ বক্সৰ পৰা আনি ইয়াত ফিল আপ কৰিব লাগিব এতিয়া ইজ টু ফাইনাইট ভাৰ্ব কিয়নো ইয়াত ইজ টু কিয় ফাইনাইট ভাৰ্ব বুলি কোৱা হৈছে যেতিয়া মই ৰমেনটোক যেতিয়া ৰমেন ইজ প্লেইং ক্ৰিকেট এই বাক্যটো যেতিয়া পাষ্ট টেন্সত লৈ যামগৈ তেতিয়া হৈ যাবগৈ ৰমেন ওয়াজ ইজ টু হৈ যাবগৈ ওয়াজ কাৰণ টেন্সৰ পৰিৱৰ্তনৰ লগে লগে ভাৰ্বৰো পৰিৱৰ্তন হৈ গৈছে গতিকে ইজ টু হৈ গৈছে ওয়াজ গতিকে ইজ টু ফাইনাইট ভাৰ্ব আৰু প্লেইং টু পৰিৱৰ্তন হোৱা নাই প্লেইং টু পাষ্ট টেন্সত যোৱাৰ লগে লগে প্লেইঙেই থাকিব গতিকে এইটো নন ফাইনাইট ভাৰ্ব দুই নম্বৰ এক্সাম্পলটো ডোন্ট ফ্ৰম এ ৰানিং ট্ৰেইন গতিকে এটা ফাইনাইট ভাৰ্ব লাগিব ফাইনাইট ভাৰ্বটো হৈছে জাম্প ডোন্ট জাম্প ফ্ৰম এ ৰানিং ট্ৰেইন নম্বৰ 3 হিয়াৰিং দ্য নয়েজ शी টু দ্য উইন্ডো এইটো এনেদৰে হ'ব হিয়াৰিং দ্য নয়েজ शी ran to the window Number 4 having finished my homework I to play ইয়াত ফাইনাইট ভাৰ্ব এটা লাগিব having finished my homework I went to play Number 5 while walking in the field I a dead bird ফাইনাইট ভাৰ্বটো লাগিব while walking in the field I saw a dead bird Number 6 the villagers shouting etu enadre hobo they heard the villagers shouting Number 7 the wounded soldiers hospitalized etu enadre hobo finite verb to hobo where the wounded soldiers were hospitalized Number 8 being tired the driver for rest etu enadre hobo being tired the driver lay down for rest tarpisot swimming a good exercise yat is finite verb to nai তো আমি বক্সৰ পৰা আনিব লাগিব সুইমিং ইজ এ গুড এক্সাৰসাইজ Number 10 plucking flowers strictly prohibited here a year ago in that garden to the plucking flowers was strictly prohibited here a year ago in that garden akbar hisu question number 3 loi question number 3 ta ase choose the correct preposition and rewrite the sentences yar pora shuddha preposition to uliabo lage aru khali thai puron koribo lage ek number example to the ship was bound dash India jahaz to bharat obimukhe jatra korisil preposition ase to of aru for monot rakhiba boundor logot khodai fixed preposition for bohe ebur fixed jar karone yat for e bohibo Gandhi was convicted dash lying Gandhik misar karone obhijukto kora hoisil misa kotha koar karone convicted or logoto fixed preposition of bohe ebur convicted or logot hodai of preposition e bohibo fixed preposition I am satisfied with your work hobo karon manuhor kiba kam ba asoronor logot jodi santusto prakash kora hoy tente with preposition bohe tar bisoto I have great regard for my teacher hobo The servant was charged for stealing. Charged or logot hodai for preposition bohe. I have distaste for classical dance. The lever leaps from hand to mouth. Mane pete bate jenetene khai jai thoka bujale from ব্যবহার করা হয়. I warned Orup against driving so fast. Great book deal with human problem. Our teacher annoyed with me. Number 4 ase do as directed. Mane yat উত্তৰ দিয়া আছে আমি কেনেদৰে প্ৰশ্ন খুদিলে এই উত্তৰটো পাম এক নম্বৰত আছে this novel cost 300 rupees প্ৰশ্ন খুদিব লাগে how much প্ৰশ্নটো এনেদৰে খুদিব লাগিব how much does cost this novel দুই নম্বৰত আছে the girls went to Delhi with their parents মানে ছোৱালী কেজনীয়ে হিয়তৰ মা দেউতাকৰ হৈতে দিল্লীলৈ গৈছিল তো
তো প্ৰশ্নটো আমি কেনেকৈ সুধিম উইথ হোমেৰে প্ৰশ্নটো সুধিব লাগিব উইথ হোম ডিড দ্য গাৰ্লছ ৱেন টু দিল্লী যেহেতু বাক্যটো আছে পাষ্ট ইনডিফিনিট টেন্সত সেইকাৰণে ইয়াত ডিডৰ সহায় লোৱা হৈছে আৰু প্ৰথম বাক্যটো আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত সেইকাৰণে ডাজৰ সহায় লোৱা হৈছে নম্বৰ 3 টো হৈছে মিনু বট এ নিউ কাৰ মিনু এটা নতুন গাড়ী কিনিছিল প্ৰশ্নটো এনেদৰে সুধিব লাগিব হো বট এ নিউ কাৰ নতুন গাড়ী কোনে কিনিছিল তেতিয়া উত্তৰটো ওলাব মিনু বট এ নিউ কাৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা আই ৱেন্ট টু দিল্লী লাষ্ট মন্থ মই যোৱা মাহত দিল্লীলৈ গৈছিলো 4 নম্বৰটো এনেদৰে হ'ব when did you go to Delhi তাৰ পিছত 5 নম্বৰটো হৈছে she has 5 story book মানে তাইৰ 5টা সাধু কিতাপ আছে তো সুধিব লাগিব how many story book he has নম্বৰ 5ত আছে fill in the blanks with non finite verb take help from the box মানে বক্সৰ সহায় লোৱাকে বক্সত নন ফাইনাইট ভাৰ্ববোৰ আছে সেই ভাৰ্ববোৰেৰে খালি ঠাই পূৰণ কৰিব লাগে তো নন ফাইনাইট ভাৰ্ব তোমালোকে নিশ্চয় গমেই পাইছা ফাইনাইট ভাৰ্ব তো গমেই পাইছিলা নন ফাইনাইট ভাৰ্ব ইয়াৰ বিপৰীত যিবোৰ সাবজেক্ট পাৰ্সন বা টেন্স অনুযায়ী যিবোৰ পৰিৱৰ্তন নহয় সেইবোৰকে নন ফাইনাইট ভাৰ্ব বুলি কোৱা হয় এক নম্বৰটো চোৱা ডেজ হিজ লেসন হি ৱেন্ট আউট টু প্লে ইয়াত কাৰ্সিন্দি দেখুৱাই আছে গতিকে হেভিং লাৰ্ন টু বক্সৰ পৰা ইয়াত এড হ'ব হেভিং লাৰ্ন হিজ লেসন হি ৱেন্ট আউট টু প্লে মানে তেওঁ পঢ়া কমপ্লিট কৰাৰ পিছত লেসনটো কমপ্লিট কৰাৰ পিছত তেওঁ খেলিব গৈছিল ডেজ এলং দ্য ষ্ট্ৰীট I saw a dead cow. Walking along the street, I saw a dead cow. মানে ৰাস্তাত খোজকাঢ় হতে মই এটা মৰা গৰু দেখিছিলো তাৰ পিছৰটো হৈছে নেক্সট 3 নম্বৰ এক্সাম্পলটো ডেশ দ্য প্লেগ্ৰাউণ্ড দ্য এডভান্স ইনটু দ্য হোটেল এইটো হ'ব লিভিং দ্য প্লেগ্ৰাউণ্ড দ্য এডভান্স ইনটু দ্য হোটেল তাৰ পিছৰটো ইট বিং এ ভেৰি হট ডে উই ৰিমেইনড ইন দ্য ৰুম তাৰ পিছত নট নয়িং মাই ৱে আই আস্কড এ পুলিচমেন তাৰ পিছত 6 নম্বৰটো হ'ব হিয়াৰিং দ্য নয়েজ আই ওক আপ 7 নম্বৰ এক্সাম্পলটো দ্য নাইচলি ডেশ ভেজিটেবলছ আৰ ভেৰি টেষ্টি এইটো হ'ব এনেদৰে দ্য নাইচলি কুকড ভেজিটেবল আৰ ভেৰি টেষ্টি তাৰপিছত মাই মাদাৰ টুক আউট ডেশ লেটাৰ ফ্ৰম দ্য ড্ৰয়াৰ এইটো হ'ব মাই মাদাৰ টুক আউট এ ক্ৰাম্পলড লেটাৰ ফ্ৰম দ্য ড্ৰয়াৰ গতিকে ভিডিঅ'টো এইখিনি আছিল যদি তোমালোকৰ ৰিভিজন টেষ্টৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰৰ 9 নম্বৰৰ গ্ৰামাৰখিনিৰ আনসাৰ লাগে এক্সপ্লেনেশ্যন লাগে তেন্তে তোমালোকে কমেন্ট বক্সত জনাই দিবা মই পাৰ্ট 3 আৰু এটা ভিডিঅ' প্ৰস্তুত কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিৰ কাৰণে এইখিনি ধন্যবাদ